মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা টকা পইচা আমাৰ দৈনন্দিন জীৱনত কি কামত লাগে। টকা পইচা নহ'লে আমি কোনো বস্তু ক্ৰয় কৰিব নোৱাৰোঁ। তো আজি আমি কিছুমান মুদ্ৰা আৰু নোটৰ লগত পৰিচয় হওঁ আহাচোন। ছবিত তোমালোকে দেখা পাইছা এইটো 50 পইচাৰ মুদ্ৰা। এইটো নিশ্চয় চিনি পাইছা। এইটো 1 টকাৰ মুদ্ৰা আৰু এইটো 2 লিখা আছে। এইটো 2 টকাৰ মুদ্ৰা। এইটো চিনি পাইছানে তোমালোকে? এইটো 5 টকাৰ মুদ্ৰা আৰু এইটো 10 টকাৰ মুদ্ৰা। তো মুদ্ৰা তোমালোকে কিমান পালা? 50 পইচা, 1 টকা, 2 টকা, 5 টকা আৰু 10 টকা। তো এবাৰ আমি নোটবিলাকৰ লগত পৰিচয় হওঁ। এইখন তোমালোকে দেখিছা 5 লিখা আছে। তো এইখন হ'ল 5 টকীয়া নোট। এইখন কিমান টকীয়া নোট বাৰু? দেখা পাইছা তোমালোকে 10 লিখা আছে ইংৰাজীত। তো এইখন হ'ল 10 টকীয়া নোট। এইখনো 10 টকীয়া, এইখন পুৰণা। এতিয়া নতুনকৈ 10 টকীয়া নোট ওলাইছে। এইখন দেখা পাইছা তোমালোকে 20 টকীয়া নোট। এইখন নতুনকৈ ওলাইছে 20 টকীয়া নোট। এইখন কিমান টকীয়া বাৰু কোৱাচোন? গম পাইছা 5 আৰু 0 আছে 50 হয়নে? 50 টকীয়া নোট এইখন। এইখনো 50 টকীয়া, এইখন পুৰণি আৰু প্ৰথমে আমি যিখন দেখিছোঁ সেইখন নতুনকৈ উলিয়াইছে। এইখন কিমান? তোমালোকে দেখা পাইছা 100 লিখা আছে হয়নে? তো এইখন হ'ল 100 টকীয়া নোট। এইখন কিমান টকীয়া নোট বাৰু? দেখা পাইছা ইয়াত 200 লিখা আছে, গতিকে এইখন কিমান? 200 টকীয়া নোট। এতিয়া চোৱা এইখন কিমান আছে? 500, 500, 500, অৰ্থাৎ এখন কিমান টকীয়া নোট? 500 টকীয়া নোট। আৰু শেষত এইখন হৈছে 2000 টকীয়া নোট। তোমালোকে গম পাইছা 1000 টকীয়া নোট চৰকাৰে উঠাই দিছে। এতিয়া তোমালোকে এটা উদাহৰণ চোৱা। ধৰা তোমালোকে এখন কিতাপ কিনিবলৈ গৈছা। সেই কিতাপখনৰ দাম 36 টকা। এতিয়া 36 টকা দোকানীক কেনেদৰে দিবা? ইয়াত তোমালোকে চোৱা কি আছে? 20 টকীয়া নোট এখন আছে, তাৰপিছত 10 টকীয়া নোট এখন, 5 টকীয়া নোট এখন আৰু 1 টকীয়া নোট এখন আছে। তো এই নোটকেইখনৰ সংখ্যাটো তোমালোকে সংখ্যাকেইটা যদি যোগ কৰা তেতিয়াহ'লে কিমান পাবা? 36 টকা। তো দোকানীক তোমালোকে 36 টকা এনেধৰণে দিব পাৰা। আৰু বেলেগ বেলেগ ধৰণে দিব পাৰি, তোমালোকে সেইটো নিজে কৰিবাচোন। এইবাৰ অন্য এটা উদাহৰণ চোৱা। এটা পুতলাৰ দাম 125 টকা। এতিয়া এই 125 টকা দোকানীক কিদৰে দিবা? তুমি বেলেগ বেলেগ ধৰণেও দোকানীক দিব পাৰি। সেই ধৰণকেইটা তোমালোকে এবাৰ ইয়াত প্ৰথম ধৰণটো চোৱা। 100 টকীয়া নোট এখন, 20 টকীয়া নোট এখন আৰু 5 টকীয়া নোট এখন লৈছে। এই তিনিওটা যদি যোগ কৰা তেনেহ'লে কিমান পাবা? 125। তেনেধৰণে তোমালোকে দোকানীক 125 টকা পুতলাটো কিনাৰ বাবে দিব পাৰা। দ্বিতীয় ধৰণটো চোৱাচোন। 100 টকীয়া নোট এখন লৈছে, 10 টকীয়া নোট দুখন আৰু 5 টকীয়া নোট এখন লৈছে। 100 টকীয়া নোট এখন, 10 টকীয়া নোট দুখন আৰু 5 টকীয়া নোট এখন যদি যোগ কৰা তেনেহ'লে তোমালোকে পাবা 125 টকা। অৰ্থাৎ দোকানীক এনেধৰণে তোমালোকে 125 টকা দিব পাৰা। তৃতীয় ধৰণটো ইয়াত দেখা পাইছা তোমালোকে নোট। 50 টকীয়া নোট এখন, 20 টকীয়া নোট তোমালোকে 3খন দেখা পাইছা, 10 টকীয়া নোট এখন আৰু 5 টকীয়া নোট এখন। তো এইটো হ'ল তৃতীয় ধৰণ। 125 টকা এনেধৰণে দোকানীক দিব পাৰা। এতিয়া তোমালোকৰ পাঠ্যপুথিত যি অনুশীলনী 9ক আছে সেইখিনি তোমালোকে নিজে কৰিবা। ইয়াত 1 নম্বৰ আছে বস্তুৰ মূল্য হিচাপ কৰি লিখা। ইয়াত দেখা পাইছে এডাল পেঞ্চিলৰ দামটো দিয়া আছে 3 টকা লিখিছে খালী বাকচত, কাৰণ ইয়াত 2 টকাৰ মুদ্ৰা এটা আৰু 1 টকাৰ মুদ্ৰা এটা দিছে, সেইকাৰণে খালী বাকচত 3 টকা লিখিছে।
এনেদৰে তোমালোকে এটা চকলেটৰ দাম লিখিবা, খালী বাকচত লিখিবা যোগ কৰি। এনেদৰে তোমালোকে ইয়াত চোৱা এটা কণীৰ দাম, ইয়াত মুদ্ৰা দুটাত কিমান আছে, 2 টকীয়া মুদ্ৰা দুটা, 2 2 4, খালী বাকচত 4 টকা লিখিবা। ঠিক তেনেকৈ তোমালোকে বৰ্গীয় ইয়াত এটা ভুল দিলে, ইয়াত বৰ্গীয়ৰ পিছত 6 হ'ব লাগিছিল। তো শেষলৈকে তোমালোকে এইখিনি নিজে কৰিবা।